Hello everyone. আজি গাজৰ হালৱা বনাবলৈ লৈছো। মানুহজনে বজাৰৰ পৰা গাজৰ লৈ আনিছিল। আহিয়ে বোলে কৈছে আজি গাজৰ হালৱা বনাবচোন। মই ঠিক আছে দিয়া বনাম বাৰু। লগতে মোক অলপ হেল্প কৰি দিব লাগিব দেই। কৈছে এই গাজৰ কেইটামান 6-7টা মান ডাঙৰ গাজৰ পিহনাখনত পিহি দিলে। তাৰপিছত এতিয়া গাজৰখিনি কেৰাহীখনত দি অকণমান লৰাই লৈছোঁ। এতিয়া তাৰপিছত ইয়াত গাখীৰ 1 লিটাৰ দি দিম। আমুল গাখীৰ আনি থোৱা হৈছে। 1 লিটাৰ গাখীৰ ইয়াত দি দিম। এয়া দেখিছে আপোনালোকে গাজৰ হালৱাখিনি উতলি আছে আৰু গাখীৰটো অলপ শুকাব লৈছে। দিয়া গাখীৰখিনি আৰু অলপ শুকোৱাৰ পিছতে আমি ইয়াত যিটো মেইন বস্তু চেনি এইটো দি দিম। চেনি দিয়াৰ পিছতহে আৰু অলপ যেতিয়া শুকাই যাব তেতিয়াহে আমি তাত ঘিউ দিম। আৰু ইয়াৰ লগতে মই হালৱাত দিবৰ কাৰণে কিচমিচ আৰু কাজু ৰেডি কৰি থৈছোঁ। এয়া গাখীৰখিনি শুকাই গৈছে প্ৰায়। এতিয়া ইয়াত চেনিখিনি দি দিম। মই মোৰ হেতাখনেৰে প্ৰায় 6-7 চামুচমান চেনি দি দিম। চেনিখিনি দি দিলোঁ। এতিয়া আকৌ এইখিনি অলপ চেনি দিয়াৰ কাৰণে অলপ পানী ভাৱ এটা আহি যাব। তাৰপিছত যেতিয়া পানীখিনি একেবাৰে শুকাই যাব তেতিয়া তাত ঘিউ কেইচামুচমান ডাঙৰ চামুচেৰে ঘিউ কেইচামুচমান দি দিম। চেনি দিয়াৰ পিছতো চেনিৰ ৰসখিনি প্ৰায় শুকাই আহিছে। এতিয়া ইয়াত মই ডাঙৰ চামুচেৰে 3-4 চামুচমান ঘিউ দি দিম। এয়া ঘিউ দিছোঁ। গৰু ঘিউ দিব লাগিব। গৰু ঘিউ দিলে গোন্ধটো ভাল ওলায়। এয়া প্ৰথমতে মই 4 চামুচমান ঘিউ দি দিছোঁ। দৰকাৰ হ'লে পাছত আকৌ অকণমান দি দিব পাৰিম। আৰু লগতে এয়া মই ইলাচিখিনি গুড়ি কৰি থৈছোঁ। অথনি ইয়াত দি থোৱা ইলাচিখিনি গুড়ি কৰি থৈ দিছোঁ। দি দিম অলপ পাছত। এতিয়া মই আকৌ ইয়াত 2 চামুচমান ঘিউ দি দিলোঁ। অকণমান কম হোৱা যেন লাগিলে ঘিউটো। তাৰপিছত একেবাৰে গেছটো কমাই লৈ ভাজি থাকিব লাগিব। যেতিয়ালৈকে হালৱাখিনি ঘিউটো এৰি নিদিয়ে কেৰাহীত তেতিয়ালৈকে ভাজি থাকিব লাগিব হালৱাখিনি। এতিয়া মই ইয়াত গুড়ি কৰি লোৱা ইলাচিখিনি দি দিম। তাৰপিছত ইলাচিখিনি দিয়াৰ লগে লগে এটা ধুনীয়া গোন্ধ আহিছে ইলাচিৰ। এতিয়া মই ইয়াত কাজু কিচমিচখিনিও দি দিম। ইয়াত দিবলৈ ৰেডি কৰি থোৱা। এতিয়া এইখিনি যেতিয়ালৈকে হালৱাখিনিয়ে ঘিউটো এৰি নিদিয়ে তেতিয়ালৈকে ভাজি থাকিব লাগিব। গেছটো একেবাৰে কমাই ল'ব লাগিব দেই। গেছটো বঢ়াই দিলে এইখিনি লাগি ধৰিব। আমাৰ গাজৰ হালৱা প্ৰায় হৈছেগৈ আৰু লাহে লাহে গাজৰে এয়া আপোনালোকে চাব পাৰে তেল এৰিবলৈ ঘিউ এৰিবলৈ লৈছে কেৰাহীত। এতিয়া বৰ ধুনীয়া এটা গোন্ধ আহিছে। তাৰপিছত আৰু অলপ সময় পিছতে হৈ যাব। মোৰ মানুহজনে কৈছে বৰ ধুনীয়া গোন্ধ আহিছে বুলি। আপোনালোকে যেতিয়া দেখিব যে হালৱাখিনি হেতাত আৰু কেৰাহীত লাগি ধৰা নাই তেতিয়াই আমাৰ হালৱাখিনি ৰেডি হৈছে বুলি গম পাব। এতিয়া মোৰ এই গাজৰ হালৱাখিনি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। গেছটো অফ কৰি দিছোঁ। এতিয়া ইয়াৰ ওপৰত মই মিহিকৈ কাটি থোৱা এই আলমণ্ডখিনি দি দিম। পিষ্টাচিও দিব পাৰি। মোৰ পিষ্টাচিও আনি থোৱা নাই সেইকাৰণে মই আলমণ্ডকে দি দিছোঁ ডেক'ৰেশ্যনৰ কাৰণে। আৰু নহ'লে চিলভাৰ পেপাৰো দিব পাৰে আপোনালোকে। এয়া হৈ গৈছে। আপোনালোকেও কেতিয়াবা ঘৰত এনেকৈ বনাই চাব। কেনেকুৱা পায় মোক জনাব। খাই ভাল পালে জনাব। ধন্যবাদ।